নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মোৰ সৈতে আছে বিল্লালক আজি বিশেষ এটা কাৰণত তাক লৈ আহিছোঁ ভিডিঅ' এটা বনাবৰ কাৰণে। কেইটামান কথা পাতিম আৰু সেই কথাকেইটা আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, চবৰে কাৰণে ইম্পৰ্টেণ্ট। কথাকেইটা শুনি থাকক, হয়তো নিশ্চয় ভাল লাগিব আপোনালোকক। তো বিল্লালে 2019ত এটা ইউটিউব চেনেল খুলিছিল আৰু 2019ৰ পৰা 2023লৈকে তাৰ 25ৰ পৰা 30টামান চেনেল অলৰেডি খোলা হৈ গ'ল। আৰু এতিয়া সি কোনটো চেনেলত কাম কৰি আছে, কোনটো চেনেল তাৰ চলাই আছে, সেই কথাখিনি জানি ল'ম। আৰু কি কাৰণে সি ইমান চেনেল খুলিবলগীয়া হ'ল। 25ৰ পৰা 30টা চেনেল খোলাটো বাপৰে বাপ ধেমালি নহয়। আমি এটা চেনেলতে কাম কৰিব পৰা নাই আৰু সি 30টা চেনেল খুলি বহি তাকো আজি এটা চেনেলতো সি কাম কৰা নাই, এটাতো মানে এক্টিভ নাই। কি কাৰণে, কাৰণ কি, কাৰণখিনি জানো ইয়াৰ পৰা। তো ভাই এতিয়া কওক। মই তাৰমানে 2019ত হয় প্ৰথম চেনেল খুলিলোঁ এটা। আচ্ছা, কাৰ্টুন ভিডিঅ' চাই আছিলোঁ মোৰ মোবাইলত। চাই থাকোঁতে তো কাৰ্টুন ভিডিঅ'ত ভিউজ আহি থাকে। মই ভাবিলোঁ যে ময়ো এটা কাৰ্টুন ভিডিঅ' বনাম, চেনেল খুলিলোঁ এটা আপলোড কৰি। চেনেল খুলি দিলি? চেনেল খুলি ল'লোঁ। তাৰপিছত লৈ কিনে কাৰ্টুন ভিডিঅ' বনোৱা ধৰিলোঁ। 8-10টামান ভিডিঅ' বনালোঁ, বনাই কিনে আপলোড কৰিলোঁ। ভিউজ নাহে, ছাবস্ক্ৰাইবো নহয়। তাৰমানে মই নিজে যিকেইটা ছাবস্ক্ৰাইব কৰিছিলোঁ এইকেইটা ছাবস্ক্ৰাইব হ'ল। তাৰপিছত আৰু ছাবস্ক্ৰাইবো নাহে আৰু ভিউজো নাহে। তাৰপিছত সেইটো বাদ দি পেলাই আৰু এটা নতুন খুলি দিয়া। তেতিয়া আকৌ ভিডিঅ' চাই থাকোঁ না, তো ডাবিং ভিডিঅ'বিলাক এইবিলাক দেখি ভিউজ আহি আছে, মানুহে বনাই আছে, ছাবস্ক্ৰাইবো হৈ আছে। তো তেতিয়া মই ভাবিলোঁ কাৰ্টুনটো বাদ দি কিনে ডাবিং কৰিম এতিয়া। তাৰপিছত এইটো চেনেলে মই চেঞ্জ কৰি দিলোঁ, নতুন আৰু এটা চেনেল খুলি ল'লোঁ। সেইটো গ'ল? এইটো বাদ। তাৰপিছত আৰু এটা নতুন চেনেল খুলিলোঁ আৰু ডাবিং ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। তাৰপিছত বনালোঁ, 15-20 দিনমান বনালোঁ। তাৰপিছত হঠাৎকৈ এটা ভিডিঅ'ত এদিন ভিউজ আহিছিল, 2000মান ভিউজ আহিল। মই ভাবিলোঁ হ'ব আৰু চেনেলটো চাগে। নাই, এটা ভিডিঅ'ত যে ভিউজ আহিল, তো এইটো চেনেলত অলপ কেইদিনমান এক্টিভ আছিলোঁ, 5-6 মাহমান। তাৰপিছত এটা ভিডিঅ'তে ভিউজ আহিল আৰু পিছত আৰু নাহিলে বাকী ভিডিঅ'বিলাকত। তো বৰ্তমান তই কোনটো চেনেল চলাই আছ, কোনটোত কাম কৰি আছ? বৰ্তমান তাৰমানে মই অলপ কেইদিনমান আগতে আৰু এটা চেনেল খুলিছোঁ। এইটোত তাৰমানে ৰ'ষ্টিং ভিডিঅ' বনাওঁ। নাই, বৰ্তমান ইউটিউবত এক্টিভ হয়নে নহয়? এক্টিভ মানে এইটো চেনেলত এক্টিভ হৈছিলোঁ, কিন্তু এতিয়া আকৌ বাদ দিছোঁ। আকৌ বাদ দিছোঁ যে নতুন আৰু এটা খুলি ল'ম আৰু এনেকুৱা ভাবি আছোঁ। আচ্ছা, 30টামান খুলি অলৰেডি হৈ গ'ল, এতিয়া আকৌ নতুনকৈ খুলিবি আৰু? নতুনকৈ খুলিম বুলি ভাবি আছোঁ। তাৰমানে 1-2 মাহমান হ'ল আগত এটা চেনেল খুলিছিলোঁ। মানে হাৰ মানা নাই, খুলি যাবি, এটাৰ পিছত এটা খুলিয়ে যাবি আৰু? তাৰমানে এইটো খুলিছিলোঁ কেইদিনমান আগতে, চালোঁ ৰ'ষ্টিং ভিডিঅ'ত ভিউজ আহি আছে তাৰমানে। মই ভাবিলোঁ ময়ো এটা ৰ'ষ্টিং চেনেল খুলি লওঁ। তাৰমানে ইয়াৰ কথাটো হ'ল, কেইদিনমান আগতে চালে সি ৰ'ষ্টিং ভিডিঅ'ত ভিউজ আহি আছে, তো যাৰ কাৰণে এতিয়া সি ভাবিলে আৰু এটা নতুনকৈ চেনেল খুলিব আৰু ৰ'ষ্টিং ভিডিঅ' বনাব। তো এনেকুৱাটো কথা নহয় না যে আজি বৰ্তমান কিবা এটা ট্ৰেণ্ড চলি আছে, এইটো টপিকত ভিডিঅ' বনাই পেলাই তাত ভিউ আহি আছে, সেইটোতে সি চেনেল খুলি পেলাই সেইটো টপিকতে ভিডিঅ'জ বনাব আৰম্ভ কৰি দিব। তেনেকুৱাটো নহয়। তেনেকৈ হ'লেতো এজন মানুহৰ 100, 150, 200লৈকে চেনেল থাকিলেহেঁতেন। কিন্তু মানুহটো তেনেকুৱা নকৰে, চবৰে এটাই থাকে চেনেল, এটাতে কাম কৰি যায় আৰু এটাতে আগবাঢ়ি তেওঁলোকে সফলতা অৰ্জন কৰে। তো কথাটো হ'ল, এতিয়া মই ক'ব খোজোঁ বিল্লালক ভাই, আৰু লগতে চবকে ক'ব খোজোঁ কথাটো যে তেনেকৈ যদি মানুহে কাম কৰি যায় বা তেনেকৈ যদি এটাৰ পিছত এটাকৈ চেনেল খুলি যায়, মানুহ আচলতে কি হ'ব, তেওঁৰ সেই সময়খিনি হেৰুৱাই পেলাব। এতিয়া কথাটো হ'ল, মানুহে যিয়ে নকৰক, এতিয়া সি হয়তো বুজি পোৱা নাছিলে কথাটো, যাৰ কাৰণে সি 25টা 30টামান চেনেল খুলি দিলে। লাষ্টত সি ক'তোৱে এক্টিভ নাই, আজি এটা চেনেলতো সি এক্টিভ নহয়। তো এতিয়া মই ক'ব খোজোঁ যে আপোনালোকে ইমান চেনেল খুলিব নালাগে। এতিয়া চাওক, যেনেকুৱা সফল হোৱা চেনেল বহুত আছে, অসমত হওক বা ভাৰতত বহুত তেনেকুৱা চেনেল আছে, কিন্তু তেওঁলোকেতো সেইটো কথা ভবা নাছিল যে আমি এটাৰ পিছত এটা খুলি যাম। তেওঁলোকে এটাই চেনেল খুলিছে, এটাতে কাম কৰিছে আৰু এটাতে ছাকচেছ পাইছে। এতিয়া সময় লাগিব পাৰে অলপ, সেই সময়খিনি কিন্তু আপোনালোকে অপেক্ষা কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব আৰু ধৈৰ্য সহকাৰে আপোনালোকে কাম কৰি যাব লাগিব, সফলতাটো পাবই। এতিয়া বিল্লালক মই ক'ম যে ভাই, তেনেকুৱা নহয়। তই যিকোনো এটা সিদ্ধান্ত ল, এটা চেনেলতে কাম কৰিম বুলি সিদ্ধান্ত ল আৰু সেই চেনেলটো ভালকৈ চলা। নিশ্চয় এদিন নহয় এদিন তই ছাকচেছ পাবি সেইটো চেনেলত। এইটো মোৰ কথা। এতিয়া ইমান চেনেল খুলিলে তই লাষ্টত কি হ'বি, মানুহটো কনফিউজ হৈ যাবি। আৰু সময়খিনি, আচলতে মানুহৰ সময়টো বহুত মেটাৰ কৰে। সময় থাকোঁতে কামখিনি কৰিব লাগে। তো সেই সময়খিনি পাৰ হৈ যাব তোৰ। সময়খিনি পাৰ হোৱাৰ পিছত তেতিয়া তই এটা যিমানে চেনেল খোল, তেতিয়া আৰু কাম নাই। তো কথাটো সেইটোৱে, চেনেল এটাই খোল, এটাই ভালকৈ কাম কৰ, সেইটোতে তই নিশ্চয় ছাকচেছ পাবি, হয়নে নহয়? হয়। তো সেইটোৱে কথা।
তো এতিয়া কথাটো হ'ল চেনেল এটাই খুলিব লাগে, এটাতে ভালকৈ কাম কৰিব লাগে। ইমানখিনি চেনেল খুলি নিজকে কনফিউজ কৰি একো লাভ নাই। ভালকৈ কাম কৰিলে নিশ্চয় এটাতেই ছাকচেছ হ'ব মানুহ, মই ভাবোঁ। আৰু ইফালে জাকিৰ আছে, আৰু জাকিৰো ঠিক তেনেকৈ বহুতকেইটা চেনেল আছে তাৰ, কিন্তু সি ভাল ইউজাৰ। সি কেৱল এনেকৈ ভিডিঅ' বনায়, বেলেগ একো কণ্টেণ্ট নাই তাৰ। তো জাকিৰৰ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তাক চেনেলটোত গৈ পেলাই ভিজিট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বেলেগ সি একো কণ্টেণ্ট নবনায়, কিন্তু জাষ্ট ডুৱেট কৰি পেলাই এনেকৈ ভিডিঅ' বনায় সি, নে কি জাকি? তো এতিয়া বিল্লালৰ কথাটো আহোঁ যে বিল্লালক এতিয়া মইতো ক'লোৱেই বাৰু, এতিয়া আপোনালোকেও তেনেকুৱা কাম নকৰিব। যদি কোনোবাই ভাবে যে ইউটিউবত ভিডিঅ' বনাম বা ফেচবুকত ভিডিঅ' বনাম, তেতিয়াহ'লে এটাই চেনেল খোলক, সেই চেনেলটোত ফ'কাছ কৰক, সেইটোত কাম কৰক। এনেকুৱা নহয় যে কেইদিনমান চেনেলটো কাম কৰাৰ পিছত আপোনালোকে ভিউজ নোহোৱাৰ কাৰণে ভাগৰি পৰিল বা সেই চেনেলটো কাম নহ'ব নেকি, বাদেই দিয়া ভাল নেকি চেনেলটো, তেনেকুৱা কথা নহয়। ধৈৰ্যটো মেইন, ধৈৰ্য ৰাখক, ধৈৰ্য ৰাখি পেলাই কাম কৰি যাওক, সফল হোৱাটো নিশ্চিত, নে কি বিল্লাল? এতিয়া কি কবি মোৰ দৰ্শকক, কি কবি এতিয়া? তোৰ দৰ্শকক ক'ম যে যিসকলে ভিডিঅ' বনাই আছে, তো যিটো চেনেলত কাম কৰি আছে সেইটো চেনেলতে কাম কৰি থাকক, এদিন না এদিন সফলতা হ'বই। আৰু যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকক কি কবি? তেওঁলোকক ছাপোৰ্ট কৰক। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। হয়, আৰু যদি ফেচবুকত চাই আছে ভিডিঅ'টো, পেজটো যদি ফ'ল' নকৰাকৈ আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰক। কথাটো হ'ল ইমানেই। আৰু জাকিৰে ৱেইট কৰি আছে, ক'ৰবাত যাব লাগে আজি, বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, তো সোনকালে যাব লাগে। তো যিয়ে নহওক বাৰু, সৰু এটা ভিডিঅ' আছিল আজি। লগ পাম আৰু এটা বেলেগ ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি নতুনকৈ আহিছে লগ পাম আৰু এটা বেলেগ ভিডিঅ'ত। ধন্যবাদ।